নমস্কাৰ। ইতিহাস প্ৰসিদ্ধ মাখিবা সভা মহোৎসৱৰ ওপৰত মোৰ এটি স্বৰচিত লিমাৰিক আপোনালোকৰ ওচৰত আবৃত্তি পাঠ কৰিব ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। লিমাৰিক। বোৱাৰীৰ মাকঠেৰ ঘৰ মাখিবাহাত, ভৰি দাঙি আছে তাই যাব সভাত। সভা 9 দিন থাকিব 10 দিন, সভা বুলিলে বেটিৰ নাচন উঠে গাত। ল'ৰা ছোৱালী হাল লগত লৈ প্ৰতি বছৰে সভা চাবা যায়। কাপোৰ কানি নানা বস্তু বাহানি সপাহপে বজাৰ কৰে তাই। এবাৰ ময়ো গৈছিলোঁ তাইৰ লগত, গধূলি হেঁচা ঠেলা খলাৰ ভিতৰত। হৰেক দোকান কিনিবা কিমান, কেৱল টকা পইচা লাগে জেপত। মাখিবাহা গাঁৱৰ ঘৰে ঘৰে লাৰু পিঠা যোগাৰ কৰে। অতিথি আপ্যায়ন পূৰ্বৰ নিদৰ্শন কৃষ্টি বজাই ৰাখিছে অতি শ্ৰদ্ধাৰে। সভা বুলি এদিন ঢুলীয়া চালো দিনত, হাঁহি হাঁহি বিষ উঠিল পেটত। নাগাৰাৰ নাম আয়তীৰ নাম কিবা নহয় কিবা থাকে ৰভা তলত। ৰাতিপুৱাৰ থাকে যাত্ৰা পাৰ্টিৰ নাম, কোনোবা দিনা থাকে গীত মাত। পুৱা পুথি পঢ়ে, ভক্তগণ ভৰি পৰে, সভাৰ অগ্ৰগতি সমূহীয়া প্ৰচেষ্টা। ধৰ্মীয় প্ৰথাৰে সভাৰ প্ৰতি পুৱা দেউৰী প্ৰধান সংগে 2 ঢুলীয়া। ঢোল তাল পিটি বাসুদেৱক স্তুতি, মন্দিৰ কৰে মুকলি পৰে ভক্তৰ সেৱা। লাই খুটা পুতি সভাখলাৰ শুভৰম্ভণি, মাৰাথান দৌৰেৰে কাষৰীয়াক জাননী। আয়তীৰ উৰুলি ভক্তগণৰ কিৰিলি, চুবুৰীয়াই ফূৰ্তি কৰে গোসাঁই এখন আনি। সভাৰ আগে আগে কমিটিৰ দৌৰা দৌৰি, সকলো বিৱৰণ কৈছে বোৱাৰী। ৰাইজৰ দায়িত্ব পদধাৰীৰ গুৰুত্ব, যি বোৱাৰী হবেও যায় আগবাঢ়ি। শুক্ল প্ৰতিপদ তিথি জানিবা মনত, সভাৰ হোমযজ্ঞ ফাগুনৰ মাহত। নাম লৈ বাসুদেৱৰ প্ৰাৰ্থনা ভক্তগণৰ, সৰ্বত্ৰে মংগল সাধে সেবি চৰণত। পূৰ্বতে যাদু চাৰ্কাছ আহিছিল, ভূটানৰ ভোটে জাব্ৰাং লাহা বিকিছিল। সভাৰ পশ্চিম ফালত চাইতান গছৰ তলত কুৰ্মা লগা ভুটিয়াই বাহা সাজি আছিল। 21টা চুবুৰীৰ হিয়াৰ প্ৰীতি, গাঁওবাসীয়ে ৰাখিছে কৃষ্টি সভা পাতি। নচিন্তা নতুন যুগত বিস্তৃত তৰুণৰ মাজত, প্ৰজ্ঞাপুৰী মাখিবাহা মিলি নানা জাতি। অন্তিম দিনা দিহা ঘোষা নামেৰে আয়তী হবে ৰভাথলী ভৰি পৰে। সুৰৰ বন্যা বোৱা ৰঙে উৎফুল্লিত সন্ধিয়া, নৈশ হৰিধ্বনিৰে সভা সমাপ্ত কৰে। নমস্কাৰ।